নমস্কাৰ বন্ধুসকল, মই ভাত খাম, ৰাজু অহাকালি ঘৰলৈ যাব, পুলিচে চোৰটোক ধৰিব, আমি অহাকালি ৰাতিপুৱা ক্ৰিকেট খেলিম, চিতাই এখন নতুন কিতাপ কিনিব। বন্ধুসকল, এই বাক্যবোৰ আমি ইংৰাজীত কোৱা শিকোঁ আহক। বন্ধুসকল, এই বাক্যবোৰ ইংৰাজীত কোৱা শিকিবৰ কাৰণে আমি জানিব লাগিব এই বাক্যবোৰনো ইংৰাজীত কোন টেন্সত আছে। বন্ধুসকল, মই ভাত খাম, ৰাজু অহাকালি ঘৰলৈ যাব, পুলিচে চোৰটোক ধৰিব, আমি অহাকালি ৰাতিপুৱা ক্ৰিকেট খেলিম, চিতাই এখন নতুন কিতাপ কিনিব। এই বাক্যবোৰ আমি যদি ভালদৰে মন কৰোঁ তেনেহ'লে আমি চাম যে বাক্যবোৰত কি বুজাইছে যে কৰ্তাই মানে কোনো এটা কাম ভৱিষ্যতত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে। কৰ্তা কি? যিয়ে কামটো কৰে, যেনে মই, ৰাজু, পুলিচ এইবোৰ হ'ল কৰ্তা, মানে যিয়ে কামটো কৰে বা যাৰ বিষয়ে কোৱা হয় তাক কৰ্তা বুলি কোৱা হয়। ঠিক আছে, যেনে মই ভাত খাম, চ' কৰ্তাই ভাত খাব মানে খোৱাৰ সিদ্ধান্ত লৈছে, মানে ভৱিষ্যতত সম্পূৰ্ণ কৰিব। ৰাজু অহাকালি ঘৰলৈ যাব, চ' ৰাজুৱে কি সিদ্ধান্ত লৈছে যে অহাকালি তেওঁ ঘৰলৈ যাব, চ' ৰাজু অহাকালি ঘৰলৈ যাব, পুলিচে চোৰটোক ধৰিব, আমি পুলিচ মানে কৰ্তা, ইংৰাজীত ছাবজেক্ট বুলি কোৱা হয় কৰ্তাক, চ' পুলিচে চোৰটোক ধৰিব। চ' এনেধৰণৰ বাক্য যিবোৰ বাক্যত যে কৰ্তাই ভৱিষ্যতত কোনো এটা কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লয় তেনেধৰণৰ বাক্যক চিম্পল ফিউচাৰ টেন্সত ধৰা হয়। ঠিক আছে বন্ধুসকল, এতিয়া এনেধৰণৰ বাক্যক সদায় মনত ৰাখিব, এনেকুৱা ধৰণৰ ক্ৰিয়াটো এনেকুৱা ধৰণৰ শব্দ হৈ থাকে। ক্ৰিয়াটো যে আছে সেই ক্ৰিয়াটো এনেকুৱা ধৰণে থাকে যে খাম, যাব বা যাম, ধৰিব, ধৰিম, খেলিম, কিনিব, এনেকুৱা ধৰণৰ মানে 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 কামটো কি ভৱিষ্যতত সম্পূৰ্ণ কৰা বুজাব। চ' এনেকুৱা ধৰণৰ বাক্যক চিম্পল ফিউচাৰ টেন্সত ধৰা হয়। এতিয়া আমি জানিলোঁ যে অসমীয়া কোনবোৰ বাক্য চিম্পল ফিউচাৰ টেন্সত ধৰা হয়। এতিয়া এই বাক্যবোৰ যেতিয়া আমি ইংৰাজীলৈ অনুবাদ কৰিম তেতিয়া ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে এটি ফৰ্মুলা আছে। এই ফৰ্মুলাটো আমি ভালদৰে মনত ৰাখিব লাগিব। ঠিক আছে, এই ফৰ্মুলাটো হৈছে এইটো: ছাবজেক্টৰ পিছত উইল বা শ্বেল, তাৰপিছত ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব। V1 মানে ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব। ছাবজেক্ট কি হয়? যিয়ে কামটো কৰে বা যাৰ বিষয়ে কোৱা হয়। ঠিক আছে, যেনে আই মানে মই, উই মানে আমি, ইউ মানে তুমি বা তোমালোক, দে মানে সিহঁত বা তেওঁলোক, ৰাজু, গীতা হি সি ইট, ৰাজু, গীতা, তাই, তেওঁ, এইবোৰ হ'ল ছাবজেক্ট। ঠিক আছে, ছাবজেক্টৰ পিছত কি বহাব লাগিব? উইল বা শ্বেল। বন্ধুসকল, চিম্পল ফিউচাৰ টেন্সৰ বাক্যবোৰ যেতিয়া আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিম তেতিয়া সদায় ছাবজেক্টটো বহাম, ছাবজেক্টৰ পিছত উইল বা শ্বেল বহাম। ঠিক আছে, ছাবজেক্টৰ পিছত কি বহাম? উইল বা শ্বেল, আৰু সকলোবোৰ ছাবজেক্টৰ পিছতে উইল বা শ্বেল বহাব লাগিব। ঠিক আছে বন্ধুসকল, প্ৰথমে আমি ছাবজেক্ট বহাম, তাৰপিছত ছাবজেক্টৰ পিছত কি বহাম? উইল বা শ্বেল। ঠিক আছে, তাৰপিছত V1 মানে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো বহাম বা ভাৰ্ব ইন ফাৰ্ষ্ট ফৰ্ম, মানে যিটো এটা ভাৰ্বেল লিষ্ট আছে। বন্ধুসকল, ক্লাছ 9 বা 8ত আমি পঢ়িছিলোঁ ভাৰ্বেল লিষ্ট, যেনে বি ৱাজ বিন, ইট এট ইটেন, গো এণ্ড গান, কেটছ কট কট, প্লেড প্লেড। ঠিক আছে, এই ভাৰ্বেল লিষ্টটো আমি মুখস্থ কৰিব লাগিব। আমি যাতে মুখস্থ কৰোঁ গোটেইটো ভাৰ্বেল লিষ্ট। ঠিক আছে, যে ভাৰ্ববোৰ জানি লওঁ, তেতিয়া আমি যিকোনো অসমীয়া বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম। ঠিক আছে, ইংৰাজীত ক'ব পাৰিম। চ' আমি ভাৰ্বেল লিষ্টটো যাতে মনত ৰাখোঁ। ঠিক আছে, মুখস্থ কৰিব লাগিব ভাৰ্বেল লিষ্টটো। এতিয়া বন্ধুসকল, এই ভাৰ্বেল লিষ্ট এনেকৈ 3টা লাইনত থাকে। যিটো প্ৰথম লাইনটো যিটো আছে, প্ৰথম দফাত যিটো প্ৰেজেণ্ট ফৰ্ম বা ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বুলি কয়, 2 নম্বৰ দফাত যিটো থাকে সেইটো ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বা পাষ্ট ফৰ্ম অফ ভাৰ্ব কয়, আৰু 3 নম্বৰ যিটো দফা থাকিব সেইটো পাষ্ট পাৰ্টিচিপল বা ভাৰ্বৰ থাৰ্ড ফৰ্ম বুলি কয়। ঠিক আছে, এই তিনিটা দফাৰ প্ৰথম ভাগ, যিটো ভাৰ্বৰ প্ৰথম ভাগ মেইন ভাৰ্ব বুলি কোৱা হয় বা প্ৰেজেণ্ট ফৰ্মত থাকে, সেইটো আমি বহাম। প্ৰথমে বাক্যটো চাই ল'ম যে তাৰ ভাৰ্বটো কি। ভাৰ্বক অসমীয়াত কি কয়? ক্ৰিয়া। চ' আমি প্ৰথমে চাম ক্ৰিয়াটো কি। সেই ক্ৰিয়া হিচাপে ক্ৰিয়াটো আমি মানে ভাৰ্বটো আমি প্ৰেজেণ্ট ফৰ্মতে বহাম অকল। ঠিক আছে, এতিয়া বন্ধুসকল আমি গম পালোঁ সূত্ৰটোৰ বিষয়ে আমি বহলাই আলোচনা কৰিলোঁ। এতিয়া কোনবোৰ বাক্য চিম্পল ফিউচাৰ টেন্সত ধৰা হয় সেইটোও জানিলোঁ, যে যিবোৰ বাক্যই কৰ্তাই কোনো এটা কাম ভৱিষ্যতত সম্পূৰ্ণ কৰা বুজায় বা সম্পূৰ্ণ কৰিম বুলি সিদ্ধান্ত লয় তেনেধৰণৰ বাক্যক চিম্পল ফিউচাৰ টেন্সত ধৰা হয়। যেনে খাম, যাম, যাব, কৰিব, ধৰিব, কিনিব বা কিনিম, এনেকুৱা ধৰণৰ বাক্যক আমি কি বুলি কওঁ? চিম্পল ফিউচাৰ টেন্সত। এতিয়া এই বাক্যবোৰ অসমীয়াত থকা বাক্যবোৰ ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? এই সূত্ৰটো ছাবজেক্ট প্লাছ উইল বা শ্বেল প্লাছ ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম। ইয়াৰ বিষয়ে জানিলোঁ। এতিয়া এই বাক্যটো আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আমি ইংৰাজীলৈ অনুবাদ কৰোঁ আহক। যেনে মই ভাত খাম, এই বাক্যটো আমি ইংৰাজীলৈ অনুবাদ কৰোঁ, মই ভাত খাম। চ' যিহেতু এইটো চিম্পল ফিউচাৰ টেন্সৰ বাক্য, চ' আমি প্ৰথমে কি বহাব লাগিব? ওপৰৰ সূত্ৰটো ব্যৱহাৰ কৰিম। চ' ছাবজেক্ট বহাব লাগিব। ইয়াতে ছাবজেক্ট কোনটো? মানে কৰ্তা কোনটো? যিয়ে কামটো কৰে বা যাৰ বিষয়ে কোৱা হয়। ইয়াতে চাওক, যিয়ে কামটো কৰে বা যাৰ বিষয়ে কোৱা হয় তাক ছাবজেক্ট বোলা। চ' ইয়াতে কোনে কৰিছে বা কাৰ বিষয়ে কোৱা হৈছে? মই। চ' এইটো হ'ল ছাবজেক্ট। চ' আই, তাৰপিছত কি আছে? ছাবজেক্টৰ পিছত বহাব লাগিব উইল বা শ্বেল। আমি কোনো মডাৰ্ণ ইংলিছত প্ৰায়ভাগ মানে বেছিভাগ ক্ষেত্ৰতে উইল ব্যৱহাৰ কৰা হয়, শ্বেলৰ ব্যৱহাৰ প্ৰায় কমি গৈছে। চ' আমি উইল যোগ কৰিম। ঠিক আছে, চ' আমি ইয়াতে উইল ব্যৱহাৰ কৰিম। আই উইল। তাৰপিছত কি বহাব লাগিব? ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম। V1 মানে ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম বা ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম। চ' আমি ইটৰ ভাৰ্বৰ
প্ৰেজেণ্ট ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম কি হয় ইট ইট মানে খোৱা চ' ইট এটা খাম বুলি কৈছে খোৱাটো হ'ল খোৱাটো যিটো ক্ৰিয়া হয় ভাৰ্ব হয় চ' ইয়াতে আমি ইট বহাম আই উইল ইট মই খাম চ' মই খাম কি খাম ভাত আই উইল ইট ৰাইচ ঠিক আছে মই ভাত খাম আই উইল ইট ৰাইচ ঠিক আছে আমি এইটো বনালোঁ মানে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিলোঁ নেক্সট বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰোঁ আহক ৰাজু অহাকালি ঘৰলৈ যাব চ' ৰাজু হ'ল ৰাজু যিটো কৰ্তা ছাবজেক্ট হয় চ' আমি ইয়াতে বহালোঁ ৰাজু ঠিক আছে ৰাজুৰ পিছত কি বহাব লাগিব উইল বহাব লাগিব যিটো যাব ঘৰলৈ যাব যে কৰ্তাই ভৱিষ্যতত কামটো সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে চ' ইয়াতো এটা চিম্পল ফিউচাৰ টেন্সৰ বাক্য চ' এই চিম্পল ফিউচাৰ টেন্সৰ বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰাৰ কাৰণে সূত্ৰটো কি আছিল ছাবজেক্টৰ পিছত উইল বহাব লাগিব চ' আমি ইয়াতে কি বহাম উইল ৰাজু উইল তাৰপিছত কি বহাব লাগিব ওপৰৰ সূত্ৰটো চাওক V1 মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বহাব লাগিব চ' ইয়াতে ক্ৰিয়া কোনটো হয় যাব যোৱাৰ ইংৰাজী কি হয় গ' ঠিক আছে চ' গ' চ' আমি ইয়াতে গ' ৱেণ্ট গান আমি যিহেতু প্ৰেজেণ্ট ফৰ্ম বহাব লাগিব V1 বহাব লাগিব গ' ৱেণ্ট ইয়াৰ মই হেৰিটো বহাই দিওঁ ইউনিটৰ ফৰ্মে বহাই দিছোঁ গ' ৱেণ্ট গান ন চ' আমি V1 বহাব লাগিব মানে ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম বা ফাৰ্ষ্ট ফৰ্মৰ ভাৱ আমি এই দুটা নালাগে বহাব আমি এইটোৱে বহাব লাগিব গ' বহাব লাগিব যাবৰ যিটো ইংৰাজী গ' মানে ফাৰ্ষ্ট ফৰ্ম হ'ল গ' চ' আমি ইয়াতে গ' বহাম ৰাজু উইল গ' ক'ত হোম ক'ত যাব ঘৰলৈ ৰাজু উইল গ' হোম কেতিয়া অহাকালি টুমৰ TOMORROW টুমৰ' ঠিক আছে ৰাজু উইল গ' হোম টুমৰ' নেক্সট পুলিচে চোৰটোক ধৰিব চ' ইয়াতে ছাবজেক্ট কি হয় পুলিচমেন ছাবজেক্ট ওলালোঁ দ্য পুলিচমেন উইল ভাব লাগিব ছাবজেক্টৰ পিছত চ' উইল ভালোঁ তাৰপিছত কি ধৰিব ইয়াৰ ক্ৰিয়া কোনটো হয় বাক্যটো চব ক্ৰিয়া কোনটো ধৰিব চ' ধৰাৰ ইংৰাজী মানে ফাৰ্ষ্ট ফৰ্ম ভাৰ্ব কি হয় কেটছ কেটছ দ্য পুলিচমেন উইল কেটছ কি ধৰিব চোৰটোক ধৰিব চ' দ্য থিফ থিফ হ'ল নেক্সট আমি অহাকালি ৰাতিপুৱা ক্ৰিকেট খেলিম চ' ছাবজেক্ট কি হয় আমি উই উইল কি প্লে খেলিম মানে প্লে চ' খেলিম চ' খেলাৰ ইংৰাজী মানে ভাৰ্বটোৰ ইংৰাজী কি কয় প্লে বুলি কয় আৰু ইয়াৰ ফাৰ্ষ্ট ফৰ্মটো হ'ল প্লে চ' আমি প্লে লিখিলোঁ উইল প্লে কি ক্ৰিকেট CRICK উইল প্লে ক্ৰিকেট কেতিয়া ৰাতিপুৱা খেলিম অহাকালি ৰাতিপুৱা চ' ইন টুমৰ' মৰ্ণিং TMMORROW টুমৰ' মৰ্ণিং ঠিক আছে নেক্সট সীতাই এখন নতুন কিতাপ কিনিব চ' সীতা এখন নতুন কিতাপ কিনিব তো ইয়াতে আমি ইংৰাজীলৈ অনুবাদ কৰোঁ চ' ইংৰাজীত ছাবজেক্ট কি হয় সীতা চ' সীতা বহালোঁ ছাবজেক্টৰ পিছত কি বহাব লাগিব উইল বহাব লাগিব চ' উইল বহালোঁ সীতা উইল তাৰপিছত কি বহাব লাগিব ক্ৰিয়া বহাব লাগিব কিনিব চ' কিনাটো ইংৰাজীত বাই চ' আমি ইয়াতে বহাম বাই সীতা উইল বাই কি কিনিব এখন নতুন কিতাপ চ' নিউ কি বুক ঠিক আছে চ' বন্ধুসকল এনেদৰে আমি অসমীয়া বাক্যবোৰ ইংৰাজীলৈ অনুবাদ কৰি কিনে আমি সেই বাক্যটো ইংৰাজীত ক'ম চ' বন্ধুসকল আমি আজি শিকিলোঁ চিম্পল ফিউচাৰ টেন্সৰ বিষয়ে আৰু এনেকুৱা ধৰণৰ বাক্য যদি আমি ইংৰাজীত ক'ব বিচাৰোঁ তেতিয়াহ'লে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব ছাবজেক্ট প্লাছ উইল বা শ্বেল প্লাছ ভি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আমি প্ৰায়ভাগ ক্ষেত্ৰতে উইল বহাম আমি বেছিভাগ ক্ষেত্ৰতে উইল বহাম কাৰণ শ্বেলৰ প্ৰচলন আজিকালি কমি গৈছে প্ৰায় আজিকালি মডাৰ্ণ ইংলিছত উইল ব্যৱহাৰ কৰা হয় চ' আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বহাম ঠিক আছে বন্ধুসকল নেক্সট ভিডিঅ' বনাম মই ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিষয়ে বন্ধুসকল যদি মোৰ আগৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু মোৰ চেনেললৈ গৈ সেই ভিডিঅ'সমূহ চাই লওক আৰু বন্ধুসকল যিমান পাৰে এনেকুৱা ধৰণৰ বাক্য আপুনি গ্ৰামাৰ বুকৰ পৰা বিচাৰি লিখি ল'ব বহী এখনত লিখি কেনে সেই বাক্যবোৰ ইংৰাজীলৈ অনুবাদ কৰিব তেতিয়া আপুনি বেছিকৈ শিকিব পাৰিব চ' আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ